গাইস মই কি ৰয়েল এনফিল্ড বাইক লৈ আছো নেকি ওলা এটা বুকিং কৰা নাই ওলা এটা বুক কৰা নাই ওলা দিয়ক তেনেহ'লে আৰু কোনটো গাড়ী ল'ম আপোনালোকে সব গম পাব তো গুড মৰ্নিং এভৰিৱান সো আজি মোৰ কাৰণে বহুত এটা স্পেশাল দিন আছে গাইস ইমান দিনৰ সপোন এটা পূৰণ হ'ব মানে কি হ'ল বহুত বেছি ভাল লাগিছে মনটো আজি গৈ আছো বাইক বুক কৰিব আৰু কোনটো বাইক বুক কৰিব গৈ আছে এইটো গম পাব আৰু নিউ ফ্যামিলি মেম্বাৰ অতি সোনকালে আহি আছে গাইস সো বেছি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ হেল্ল' বন্ধুবিলাক ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু এটা নতুন ভিডিঅ'ৰ লগত আপোনালোকক স্বাগতম জনাইছোঁ দেন এতিয়া যাওঁ আৰু কোনটো বাইক বুক কৰিম সব জনাম ক'ৰ পৰা আহিল আপুনি ক'ত যায় তোমাৰ বস্তু ল'বা আচ্ছা মানে কি ক'ম গাইছ খালি অলপ আহিছোঁ কি আৰু পুৰা ষ্টাইল কৰাৰ কাৰণে ডিকালাৰ নেশ্যনত সোমাই গৈছিল একদম মানে আপোনাৰ এই চাওক কিমান মেকআপ লগাই দিছে গাইছ এই যে মেকআপ ভৰ্তি মেকআপ নহয় গাইছ চাদা লগাই দিলোঁ আঙুলিত আছিল চোন দিয়ক তেনেহ'লে এতিয়া যাওঁ বৌক উঠালোঁ অটত আৰু এতিয়া পেটলাও আহিব অলপ পিছত আৰু গৈ আছোঁ এতিয়া বাইক ডিউটি বাইক ল'ম বাইক মানে একদম ধামাকেদাৰ বাইক আৰু কি কোম্পানী ল'ম কোনটো ব্ৰেণ্ড ল'ম চব গম পাব লাহেকৈ নামক দিয়ক ইমান অলপ কেয়াৰ কৰিব লাগে বৌ হয় না গাইছ বলক দাদা অহা নাই কিন্তু বৌৰ পুৰা জজ দেখছে কি দাদা আহি পাল কেমেৰা অন কৰি ৰাখছা আজি একদম বাইক কিনব এই যে কৰাইছো চাওক ৰয়েল এনফিল্ড শ্বৰুম একদম ঠিকছে শুন না বাইকটা কিনিবি আগত তাত দেখাটো আপোনাক মাৰিবলৈ গালি দিছে কালি ফোন কৰি শুনছো দাঁত চাফা কৰিয়া হাত চাফা কৰিয়া তাৰপিছত গাড়ী কিন আৰু আপোনাক বোলে মায়ে ফোন কৰি গালি দিছে বোলে এইবিলাক একো কিনা নহ'ব বোলে ইয়াৰ মায়ে গালি পাৰছে বাইক কিনিব নেদে সি জবৰদস্তি আহিছে জবৰদস্তি আহিছো মানে অলপ চাই লওঁ আৰু বুকো কৰি ল'ম কোনটো চাম এইটো একো প্লেনিং কৰা নাই দিয়া হয় কি ফুটি খাইছে কিবা টাইট খাইছে দিয়ক এন্ট্ৰি টামাম হ'ল তোৰ এণ্ট্ৰি টানা হ'ল একদম লাগছে মাথা তাত এ ভাই এই পাগলা তাক বাইক লাগে বোলে কোৱা কোনখন বাইক লাগিছিল তোমাক একো প্লেনিং এতিয়াও কৰা নাই আপুনি অলপ দেখাওক মানে এইবিলাক কি বেচিছৰ কাৰণে বাইকখন লাগে আপোনাৰ লং আপুনি সিহঁতৰ ফ্ৰেণ্ডে হয় কি দিন অলপ সন্মান দিব লাগে তো মানুহক তো অলপ চাই লওঁ আগত চবচে কম দামৰ পৰা ষ্টাৰ্ট কৰবা তাৰ কিন্তু মানে বাজেট আছে কিন্তু মায়ে একচেপ্ট কৰা নাই প্ৰথম গাড়ীখন দেখাই আছোঁ আমাৰ ৰয়েল এনফিল্ডৰ যিখন চিপত চবচে বেষ্ট প্ৰডাক্ট আমাৰ হাণ্টাৰখন হাণ্টাৰ 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 450 ন খোজা তেতিয়াহ'লে হাণ্টাৰখন চলাব লাগিব ছোৱালী হাণ্টিং কৰি ফুৰিব এনেকৈ আমাৰ টপ মডেলৰ 3টা কালাৰ হৈ যাব আমাৰ মিড ৰেঞ্জৰ 3টা কালাৰ হৈ যাব গ্ল'চি যদি ভাল পোৱা গ্ল'চি কালাৰ 3টা পাই যাবা কালাৰ লঞ্চ হৈছে নতুন এইখন থ'ব পাৰা এই যে নতুন কালাৰ মাথা পৰা ওলাই আছে চব কথা कौन है ये लोग कहां से आते हैं এই তাক বাইক হ'লেই হ'ল কালাৰ বুলি নহয় চাইকেল ল'লে হ'ল চাইকেলে ল এই যে হাণ্টাৰৰ আৰু কি নতুন কালাৰ কি বঢ়িয়া কালাৰ মজা আৰু বৰ্তমান কি বাইকত ডিছকাউণ্টো দিছে নেকি বাইচাইকৰ পৰা আমাৰ যেনেকৈ শুনিব লগা হৈছে আমাৰ আমাৰ আপ টু 15,000ৰ পৰা 20,000লৈকে আমাৰ ডিছকাউণ্ট পাই যাব প্লাছ আমাৰ যদি ফুল এছ'চিয়েটছ লগায় তাতো আমাৰ ডিছকাউণ্ট থাকিব প্লাছ আমাৰ ফিউলৰো কিবা পেকেজ দিয়া হ'ব পেকেজ মা এইবাৰ তোক ডিছকাউণ্ট পোৱাৰ কাৰণে দিব দে আৰু জি এছ টিৰ কাৰণে ডিছকাউণ্ট দি আছে জি এছ টিৰ কাৰণে বহুত বাইকৰ দাম কমিছে বাইকৰ প্ৰাইচ বহুত কমিছে মানে বহুত কমিছে তুমি মানে বাইচাইকৰ পিছত যদি লোৱা এতিয়া মানে যিখন ইউজ হৈ লোৱা আমাৰ এইখন 1,15,000 টকা আছে তুমি তাত 15,000 মিনিমাম ডিছকাউণ্ট পাই যাবা প্লাছ তুমি যদি আমাৰ 22,000 টকা ফুল পেকেজত আমাৰ এছ'চিয়েটছ আহে তুমি যদি ফুল পেকেজ লোৱা তেতিয়াহ'লে আমি 18,900 টকাত হৈ যাব মানে হাণ্টাৰত মোটামুটি 16,000 মান ডিছকাউণ্ট লগতে আমাৰ এছ'চিয়েটছ গুটি লাল কি শৰ্মা খেদাই দিব তো গাড়ীখন চোৱা তুমি আপোনাৰ লালনা ব্লেক प्यारी समझ गई কি লাভ লাগে থাক 2 টাকা বেছি দিওঁ কিন্তু লাভ নাই समझ रहे हो आप समझ रहे हो মিটিয়াৰো আছে মিটিয়াৰো ল'ব পাৰা ভাল লাগিছে গাৰ্লফ্ৰেণ্ড আছে গাৰ্লফ্ৰেণ্ড যদি অলপমান ঘূৰি ফুৰিব ভাল পায় মোৰ ডাইভৰ্চ হৈছে কৈ থকা নাই মোৰ গাৰ্লফ্ৰেণ্ডৰ কাৰণে কি এইখন বেষ্ট হয় যদি গাৰ্লফ্ৰেণ্ডৰ ফুৰিব ভাল পায় তুমি লৈ যাব ভাল পোৱা কমফৰ্ট তাক দেখি লাগে গাৰ্লফ্ৰেণ্ড আছে বৰ্তমানতো নাই গজব বেজতি দেখি গম পাইছে নাই বুলি আচ্ছা এইটো দাঁত দেখাটো
আচ্ছা এই গাড়ীটো মই চলাম না নয়নদা গাড়ীটোৱে মোক চলাব এতিয়া কনফিউজ হয় মই মাও সুধি আছিলোঁ অঁ গাড়ীখন বহুত হেভি না হেভি ইয়াৰ দ্বাৰা নহ'ব গাইজ মই কি ৰয়েল এনফিল্ড বাইক লৈ আছোঁ নেকি চব গম পাব লাহেকৈ ঘৰত কাজিয়া কৰি ৰয়েল এনফিল্ডৰ তাতে আহিছে ল'ম ভাবি আছোঁ পইচাটো আপুনি স্পনচাৰ কৰি দিব গাড়ীখনে তোক চলাব নে তই বাইকখনক চলাবি মোৰ মাৰো এইটো সৱাল গাড়ীখনক মই চলাম না গাড়ীয়ে মোক চলাব ই এনেই ছোৱালীৰ নিচিনা কমলীয়া দেহা মানে ছোৱালীয়েতো বাইক চলায়ে হা কিন্তু ই ছোৱালীও নহয় ল'ৰাও নহয় হয়তো এইটোৱে মানে কমলীয়া দেহা না বাইকখনে তোক চলাব নে তই বাইকখনক চলাবি ইল থাকে তাৰ ইচ্ছা দোনো দন হৈছে নাম হ'ব পচন্দ কৰ এখন সোনকালে তোৰ কাৰণে মই যি দেখিছোঁ এই হাণ্টাৰে ভাল হ'ব চাওঁ বুলিও চাওঁ স্কুটি বেষ্ট হা কি তোৰ কাৰণে স্কুটি পেট ভাল স্কুটি পেপ বোলে তেল কম খাই মাইলেজ ভাল দিয়ে স্কুটি পেপ এইখিনি তেল সোমাম গাড়ীত যেন কাৰণে ন স্কুটিত পেপ পানী দিও চলিব তেনেহ'লে চাওঁ তোৰ কাৰণে এই যে হাণ্টাৰখন ভাল হ'ব হাণ্টাৰখন বহি চাওঁ এবাৰ বহি চাবি যদি ভাল লাগে কালি আজিয়ে আপুনি পইচা দি আছে বুক কৰিব ডিছকাউণ্ট চলি আছে আৰু নয়নদাটো পইচা দিব ইমান হেভিও নহয় আৰু ডিছকাউণ্টো চলি আছে আৰু নয়নদাটো আছে পইচা দিয়া কাৰণে বাইকত উঠতেই কপে আৰু চলালে সি বাইকত উঠাতেই কঁপি যায় হিলি যায় এইবিলাক এক্সপিৰিয়েঞ্চ ৰাইডাৰটো আমি নয়নদা বুজিছে ন তো এক্সপিৰিয়েঞ্চ কৰোঁ বাইকখন অসন্মান নকৰিবি স্কুটি লৈ ল পেট 2,000 years later. নয়নদা তেনেহ'লে শ্ব'ৰুমত যাওঁ বলক আজিও নাটক কৰবি নেকি সিদিনা বাইকৰ শ্ব'ৰুমত যাই লাষ্ট দিলি আজি এখন গাড়ী শ্ব'ৰুমত লৈ যাবি না ক'ত বাইকৰ শ্ব'ৰুমত না গাড়ী আজি গাড়ীত শ্ব'ৰুমত একদম মই তলত থাকি ভাই মই ওপৰত নাযাওঁ তোৰ কাৰণে সেইদিনা বাইকৰ শ্ব'ৰুমত যাই নাই 1 ঘণ্টামান মাথা আহিছোঁ পুৰা লাষ্ট পাইছে বেয়া আৰু আজি যদি এইগিলা নাটক কৰা চাবি দিয়ক তেনেহ'লে মাৰ লগত বিন্দাছ যাই আছোঁ বুকিং কৰিব গাড়ী একদম BMW ল'ম না পইচা দেখাই দিব নক'ব পইচা দে চাই আহোঁ মাৰ গাড়ী চাই আহোঁ মাৰ নহয় গাড়ী আজি চাই আহোঁ বোলে বোলে মাৰ শ্ব'ৰুম আহি পালোঁ ইফালে কলিও তুমি কিমান ঠগাবা আৰু দিয়ক গাড়ী লওঁ নে নাই চব গম পাব আপোনালোকে ঠগাই চ- শ্ব'ৰুমত অলপ থকাব লৈ আহিলোঁ গাড়ী চলাব জানা হা চলাব জানা চাইকেল নোৱাৰোঁ গাড়ী গাড়ী কিনিম গাড়ী উৰাই লৈ যাম ন ওপৰত দি কোনটো গাড়ী পচন্দ আহিছে কোনটো ইমানবিলাক গাড়ী আছে চাওক চব পচন্দ গোটেই ল'লে এই যে দুটা কিডনী বেচালেও নহ'ব বুজিছ প্ৰাইচ বহি চাবি নেকি নাচাৰ দিয়ক তেনেহ'লে আৰু কোনটো গাড়ী ল'ম আপোনালোকে চব গম পাব অকল এতিয়া নকওঁ হা ছাছপেঞ্চ আছে কোনটো গাড়ী ল'ম এইটো লাষ্টত আপোনালোকে গম পাব ভিডিঅ'টো লাষ্টলৈকে চাব কি হ'ল গাড়ী বোলে বুক কৰা বোলে দেখোন ঘূৰি আহিলোঁ নহয় মানে পচন্দ অহা নাই বহুত কেইটা শ্ব'ৰুম ঘূৰিব লাগিব না আৰু এটা শ্ব'ৰুমত ব'লক এতিয়া আৰু এটা শ্ব'ৰুমত ব'লক চাওক বন্ধুসকল ইফালে শ্ব'ৰুমত উঠাই দিলোঁ তো আৰু এটা শ্ব'ৰুম আহিলোঁ 2-3টা শ্ব'ৰুম পূৰা ঘূৰাই আছোঁ এতিয়া চাওক কোনটো লওঁ গাড়ী মানে কোনটো বুকিং কৰোঁ আজিতো বুকিং কৰিম লোৱাটো দেৰি আছে কিন্তু কোনটো ল'ম জনাই আছোঁ ৰ'ব এতিয়া ব্ৰেজা মাক কালাৰটো পচন্দ আহিছে কালাৰটা ভালে লাগছে বেয়া লগা নাই কালাৰটা বেয়া লগা নাই এতিয়া বুক কৰিবি তেনেহ'লে এতিয়াও এভেইলেবল আছে কিন্তু এইটো লৈ যাবে কি আজি লৈ যাবি নেকি না আজি নহয় আজি নলওঁ আজি আৰু ক'ত লয় দিয়ক তেনেহ'লে এতিয়া যাওঁ আৰু বুকিং কৰোঁ আৰু কোনটো গাড়ী বুকিং কৰিম এইটো গম পাব ব্ৰেজা বুকিং নকৰোঁ গাইছ বেলেগ গাড়ী বুক কৰিম এইটো গম পাব ইফালে থাত BMW মাৰুতি চুজুকিত আহি BMW বুকিং কৰিবি বুক কৰাৰ আগতে গাড়ীত বহি গ'লে আহি বঢ়িয়া হা একদম হাঁহি চাওক বৌ মাৰ হাঁহি চাওক ফূৰ্তি পূৰা ফূৰ্তি গাড়ী বুকিং কৰিব আহিছে ন পূৰা ফূৰ্তি বে মাৰ ওলা এতিয়া বুকিং কৰা নাই ওলা এতিয়া বুক কৰা নাই ওলাবা দিলোঁ এই ভাই মই যাং এখন কিয় তোৰ বহুত অত্যাচাৰ হৈছে মানুহৰ ওচৰত খালি মান সন্মান দিব লাগে বলক আৰু অলপ ঘূৰি লওঁ শ্ব'ৰুম যা তুই 2-3টা শ্ব'ৰুম ঘূৰিম আৰু নাপাং আৰু কিয় নাপাং আৰু দিয়ক তেনেহ'লে মাক লৈ এতিয়া একদম গাড়ী দেখাব যাই আছোঁ ন কোনটো গাড়ী দেখাব যাই আছোঁ এইটো গম পাব আৰু লাহে ধীৰে নহ'লে বাইদেউ বুকিঙৰ কামবিলাক হৈ আছে দিয়ক মা মাল ওলা মোবাইলত আছে বোলে আজিকালি ডিজিটেল মাম্মি না গাইছ অনলাইন কৰি দিব গুগল পে' ডাইৰেক্ট গুগল পে' ফোন পে' ন এভেইলেবল আছে ন এভেইলেবল নাই ৱেইট কৰিব লাগিব 1 মান্থ বুকিং হৈ গ'ল
দিয়ক আহিছোঁ ডেলিভাৰী দিন আহিম ডাইৰেক্ট লগ পাম ব'লক বল মা আজি মোৰ বিশ্বাস হ'ল। কি আজি বিশ্বাস হ'ল আজি বিশ্বাস আজিহে বিশ্বাস হ'ল নেকি দিয়ক। মই তই যে সদায় ঠগোৱা যে শ্ব'ৰুমত কি শান্তি বুকিং যে কৰিছে মান সন্মান বাচিল এতিয়া মানুহ উৰাই উৰাই চলাম ভালকৈ চলাম এতিয়া মানুহ উৰাই উৰাই চলাব দিয়ক